বিয়াৰ কাৰণে মই আহিছোঁ তেজপুৰ। মই ইয়াৰ আগৰ ব্লগটোত কৈছিলোঁ যে কিবা এটা কাৰণত আহিছোঁ তেজপুৰ বুলি। তেজপুৰ অহা মেইন ৰিজনটো হৈ গৈছে যে বিয়া এখন আছে। আৰু কাৰ বিয়া মানে আমি যিকেইটা আছোঁ, এইফালে আছে হীৰক, তাৰপিছত এইফালে আছে পিছফালে এইটো বিপ্লৱ। ই মোৰ সখী হয়। সি মোৰ সখী নে মই তাৰ সখী, মানে কি দুইটাই মোৰ সখী মই তোৰ সখী। আমি দুইটা সখী। আৰু আজি আছে আমাৰ এই চাৰ্কলটোৰে, এই ফ্ৰেণ্ড চাৰ্কলটোৰে এজনৰ বিয়া, ৰূপমৰ বিয়া। গতিকে এতিয়া আমি তালৈকে যাম। আৰু মই জাষ্ট আহি পাইছোঁ গুৱাহাটীৰ পৰা। বিয়া বুলি ক'লে মানে অকল এনজয় কৰিলে নহ'ব, কিবা এটা নহয় কিবা এটা দায়িত্ব ল'ব লাগিব। গতিকে তাৰ ওচৰত যাওঁ আৰু সোধোঁগৈ কি দায়িত্ব দিয়ে আমাক তিনিটাক, চাওঁ। গতিকে ব'লক এতিয়া আমি ডাইৰেক্ট তাৰ ঘৰলৈকে যাই আছোঁ। আৰু বিয়াৰ ঘৰৰ পৰিস্থিতি অকণমান দেখুৱাবৰ কাৰণে মই আপোনালোকক ট্ৰাই কৰিম। চ' ব'লক। বিয়াৰ সময় আহি পাই গ'ল। আজি ৰূপমৰ বিয়া আৰু যাবলৈ ওলাই আছোঁ আমি। আৰু বেক চাইডটো অকণমান উল্টা পুল্টা দেখিছে, কাৰণ আমাৰো ঘৰৰ কাম চলি আছে সৰু সুৰাকৈ কিবাকিবি অলপ। এতিয়া মই আৰু মা যাম। মা যাব পানী তুলিবৰ কাৰণে। ৰূপমে ফোন কৰিছে কিয় আহি পোৱা নাই এতিয়ালৈকে বুলি। গতিকে অকণমান লেট হৈছে। গতিকে আৰু বেছি দেৰি নকৰোঁ, জল্দাজল্দিকৈ যাওঁ। আৰু কমেণ্ট কৰি পেলাই জনাব যে কেনেকুৱা লাগিছে মোক আৰু মাক। সেয়া মা। আৰু এতিয়া মানে এখন ফটো উঠিম। ফটোখন উঠি পেলাই ডাইৰেক্ট আমি যাম ৰূপমৰ ঘৰলৈকে। কিবা কিয় দেৰি হ'ল তহঁতৰ? 8টা বজাতে অহা মানুহ মোৰ কাৰণে ৰখি আছ। ফাল্টু কথা ক'ব হালধি চালধি খানি পেলাই বিয়া কাৰোবাৰ খালি হালধি তই বিয়া পাতিলি আৰু এতিয়া ছোৱালী চাব বয়স নাইতো। আৰু পানী তুলিবৰ কাৰণে ওলাই আহিলে। আৰু ঢোল তাল নহ'লেতো বিয়া ঘৰ যেন নালাগে। আৰু সেইটো কাৰণে ভাইটিকেইটাই ঢোলৰ চাপৰত আমাৰ ভাইদাক পূৰা নচোৱালে। আৰু ভাইদা হৈছে সেয়া মাজত নাচি আছে পূৰা। নোৱাবৰ কাৰণে সখীহঁত ৰেডি হৈ আছে। এইটো দৰা পূৰা বিজি। ৰাকেশ, সখী, পল, সখী। এইটো ইয়াৰ বোলে ভাগৰ লাগিছে বহুত আৰু ৰিলেক্স কৰি আছে। ইটো সখীয়ে সিটো সখীক সহায় কৰি আছে। বঢ়িয়া। দৰাক গা ধুওৱাৰ টাইম হৈ গ'ল, মানে নোৱাবৰ সময় হৈ গ'ল। দৰা আহি বহিলে। ৰূপম ঠাণ্ডা লাগিছে নেকি? ৰাকেশ ভয় লাগিছে নাই? এয়া দৰাৰ মাকে প্ৰথম ধুৱালে, তাৰপিছত এয়া দৰাৰ দেউতাক, তাৰপিছত ধুৱাই আছে আৰু ঠাণ্ডা পানীৰে পূৰা তাক।
দৰাক ৰেডি কৰি আছে আৰু ওলাই যোৱাৰ টাইম হ'ব হৈ গৈছে দৰাৰ। এইটো সখী আহি পাই গ'ল আৰু এতিয়া মই মাক থ'বলৈকে গৈ আছোঁ ঘৰলৈকে। তাৰপিছত মাক থৈ পেলাই তাৰপিছত আকৌ ওলাই আহিম, মানে কইনা আনিবৰ কাৰণে যাম। দৰাৰ লগত যাম, মা নাযায় দৰাৰ লগত, কাৰণ ডিষ্টেঞ্চটো বহুত দূৰ হৈ যায়। সেইটো কাৰণে ৰাতি আকৌ টোপনি ক্ষতি কৰিলে মাৰো গা বেয়া হ'ব। সেইটো কাৰণে এতিয়া মাক লৈ নাযাওঁ, মই যাম, বিপ্লৱ যাব, মনন যাব আৰু বৰযাত্ৰী যাবৰ কাৰণে ওলালোঁ। আহি পালোঁ, আহি পাই মাক থ'লোঁ, মাক থৈ পেলাই ফ্ৰেছ হ'লোঁ। দেন এগেইন মই পাইজামা কুৰ্তা পিন্ধি পেলাই ওলাইছোঁ আৰু লগত ঠাণ্ডা লাগিলে এৰী চাদৰ ইউজ কৰিম। এই এৰী চাদৰখন বহুত পুৰণা, মই আগৰ ভিডিঅ'টো মই মেনশ্যন কৰিছিলোঁ এইখনৰ কথা যে আপোনালোকক ক'ম। চ' কৈ দিওঁ, এইখন মোতকৈ বহুত পুৰণা হয়, মোৰ বয়সতকৈ বহুত ডাঙৰ হয়। এইখন অলমষ্ট 45 ইয়াৰ্ছ হৈছে মোৰ ককাৰ ভাগৰ। ককা যেতিয়া ঢুকাইছিলে তেতিয়া মাক দি থৈ গৈছিলে আৰু মায়ে মৰমত ৰাখি থৈ দিছিলে। চ' আজি এইখন ইউজ কৰিম ৰাতি ঠাণ্ডা লাগিলে। তাৰপিছত এতিয়া ওলাই যাওঁ, হিৰ আৰু বিপ্লৱৰ কাৰণে ৰখিম। তাৰপিছত ৰূপম আহিব ঘৰৰ পৰা, মানে বৰযাত্ৰী ওলাই আহিব দৰা, আৰু আমি মিছন চাৰিআলিতে লগ হ'ম। লগ হৈ পেলাই আমি মিছন চাৰিআলিৰ পৰা একেলগে যাম কইনাঘৰ গহপুৰ, তেজপুৰৰ পৰা গহপুৰ যাম বৰযাত্ৰীত। গতিকে দেখুৱাম আপোনালোকক, যিমানখিনি পাৰোঁ কেপচাৰ কৰিবৰ কাৰণে ট্ৰাই কৰিম, চাই থাকক। কইনা ঘৰৰ পূৰা উদুলি মুদুলি পৰিৱেশ আৰু দৰা ঘৰৰ ঢুলীয়া আৰু কইনা ঘৰৰ ঢুলীয়াৰ মাজত পূৰা কম্পিটিশ্যন চলিলে, কিন্তু পিছে গম নাপালোঁ কোন জিকিলে। ৰূপমৰ মুখত পূৰা হাঁহি জিলিকি আছে ন? কেতিয়া ওলাই আহে কেতিয়া আহে লাগিছে নাই? আৰু মাতিলানে নাই মৰমত? মৰমত মাতিব লাগে নহয়। ৰূপম হাঁহি দিয়া এবাৰ, তেনেকৈ থাকিলে ভাল নালাগে। কইনা আহি দৰাৰ ওচৰত পালেহি, দৰাৰ কিনাৰত আৰু এনেকেই বামুণৰ কাম কৰি গ'ল আৰু আমি আমাৰ কাম কৰিলোঁ, মানে খোৱা বোৱা কাম কৰিলোঁ। কইনাক বিদায় দিলে আৰু এতিয়া লাহে লাহে দৰা কইনাৰ পিছে পিছে আমিও যাওঁ। আকৌ আপোনালোকক দেখুৱাই আছোঁ ৰিচিপশ্যনৰ দিনা। আয়োজন পূৰা চলি আছে। দৰা আহি পোৱা নাই।
তাকে আমি লগৰ কেইটামান আহিছোঁ, চাইছোঁ আৰু সি অকলে কিমান কৰিব। মাংস বনাবৰ কাৰণে ৰেডি কৰিছে। কেইটা বজাৰ পৰা লাগি আছা তোমালোকে? ৰাতিপুৱা আহিছা ন? অঁ, যোৱাকালি ৰাতি আহিছিলা নেকি তোমালোক? যোৱাকালি ৰাতিটো অহা না? এইফালে পকৰা বনাই আছে আৰু এয়া মানে প্ৰথম আৰম্ভণি। ৰিচিপশ্যন আৰম্ভ হৈ গ'ল আৰু জেনেৰেলি ৰিচিপশ্যন বুলি ক'লে খোৱা বোৱা আৰু এনজয় কৰাকে বুজে। মই অলপ বিজি আছিলোঁ, চ' মই খোৱা বোৱাখিনি দেখাব নোৱাৰিলোঁ, কিন্তু ডান্স কৰাখিনি মই পূৰা দেখাইছোঁ। চ' চাই থাকক। আমাৰ দৰা কইনা পূৰা জুই। বিয়া ৰিচিপশ্যন চব হৈ গ'ল আৰু এতিয়া সময় হৈ গ'ল আনবক্সিং কৰাৰ। কিহৰ মানে অভিয়াছলি গিফ্টৰ। গতিকে লেডি পাৰ্টিয়ে পূৰা লাগি আছে। ভিডিঅ'টো আপলোড কৰোঁতে অকণমান দেৰি হ'ল। যি কি নহওক, ওৱান্স এগেইন এ ভেৰি হেপ্পী মেৰিড লাইফ টু ইউ বথ। আৰু লগ পাই আছোঁ আপোনালোককো নতুন এটা ভিডিঅ'ত অতি সোনকালে। টিল দেন টেক কেয়াৰ, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই ছাপোৰ্ট কৰিব নাপাহৰিব। গতিকে লগ পাই আছোঁ অতি সোনকালে। তেতিয়ালৈকে গুড বাই, সুস্থ থাকক।